নমস্কাৰ পুনৰবাৰ মই সংগীতাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজিও খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছো বিশেষ অফাৰত গতিকে ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো চাই কেনেকুৱা পায় কমেন্ট যোগে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তথাপিও জনাব যাতে আগলৈ শুধৰাব পাৰো বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে দেখুৱাইছো হোৱাইটত এটা খুব ধুনীয়া সেমি পাতৰ জোৰা এয়া হোৱাইটত কপাৰ গুণাৰ কাম কৰা হৈছে এয়া চাওক এইখন থাকিব মেখেলা হোৱাইটত কপাৰ গুণাৰ কাম কৰা হৈছে লগত এনেকুৱাকে ৰেডৰ কাম কৰা আছে খুব ধুনীয়া দুটা কালাৰ কাম কৰি পেলাই খুব ধুনীয়া এটা কম্বিনেশ্যন এয়া চাওক হেভি আঁচলৰ জোৰা হয় আঁচলৰ ভাগত খুব ধুনীয়াকে কাম কৰা হৈছে ইয়াতে কপাৰ গুণা ইউজ কৰি পেলাই ধুনীয়া ৱৰ্ক কৰা হৈছে তাৰ পাছত ৰেড সূতাৰ মিনা ৱৰ্ক আছে তাৰ ওপৰত চাদৰখনৰ আঁচলৰ ভাগত এনেকুৱাকে ডাঙৰ ডাঙৰ সাইজৰ বুটাৰ কাম কৰা আছে বাকি অল ওভাৰ চাদৰখনত এনেকুৱাকে জইন বুটাৰ দি পেলাই সিম্পলত ৰখা হৈছে খুবেই বেছি ধুনীয়া এটা জোৰা হয় খুব বিশেষ কিছুমান মন্দিৰতেই হওক বা অকমান এজেড লোকে এনেকুৱা ধৰণৰ জোৰাবিলাক পিন্ধিব পাৰে আৰু ইয়াৰ ব্লাউজ পিচটো থাকিব এইটো চেমি হেভি এটা ব্লাউজ পিচ ইয়াৰ লগত পাই আছে মেখেলাখন দেখুৱালো এইখন থাকিব মেখেলা এই জোৰাটো আপোনালোকে মাত্ৰ 1800 টকাত পাই আছে সৰস্বতী পূজাৰ অফাৰত গতিকে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব এবাৰ দেখুৱাই দিছো এচি কটনৰ এটা খুব ধুনীয়া সেট এয়া ইয়েলো কালাৰত আছে গোল্ডেন গুণাৰ কাম কৰা হৈছে লগত স্কাই ব্লু আৰু ৰেড সূতা ৱৰ্ক কৰা হৈছে আঁচলৰ ভাগত বিৰাটেই বেছি ধুনীয়া এটা ৱৰ্ক আছে চাব পাৰে বাকি চাদৰখনৰ মাজ ভাগত এনেকুৱাকে অল ওভাৰ স্মল সাইজৰ সিম্পলত এনেকুৱাকে বুটা থাকিব আৰু এইবিলাক জোৰা গৰমত পিন্ধিবলৈ বিৰাটেই ধুনীয়া যিহেতু হ্যান্ডলুমৰ জোৰা হয় আৰু এই জোৰাবোৰ বিলাক বিচাৰি থাকে কাস্টমাৰে সো আজি দেখুৱাই দিছো আৰু এইটো থাকিব ব্লাউজ পিচটো এনেকুৱাকে সিম্পলত ৰখা হৈছে এখন চাদৰ এয়া চাওক এখন হ'ব মেখেলাখনো খুব ধুনীয়া হয় যথেষ্ট ধুনীয়া সিম্পল জোৰা এটা একে থাকিব সাইড পাৰি ব্লাউজৰ কাৰণে এটা ইয়াত এক্সট্ৰাকে আমি সাইড পাৰি দি দিছো সিম্পল কৰি সৰুকে বনোৱা হৈছে সাইড পাৰি বিলাক যিসকলে ল'ব তেওঁলোকে প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব মাত্ৰ 800 টকাত খুব ধুনীয়া এটা আপোনালোকে এচি কটন জোৰা পায় এটা খুব ধুনীয়া ব্লেক কালাৰত একদম পিওৰ ব্লেক কালাৰত পাৱাৰলুমৰ মিক্স পাত জোৰা দেখুৱাই দিছো পাৱাৰলুম হলেও কাপোৰটো বিৰাট সফট আপোনালোকে চাব পাৰে খুব ধুনীয়া হয় ব্লেক কালাৰত গ্ৰীণ আৰু ৰেডৰ সূতা ৱৰ্ক কৰা হৈছে লগত গোল্ডেন গুণা ইউজ কৰা হৈছে হেভি হয় জোৰাটো এয়া আঁচলৰ ভাগত ৱৰ্ক কৰা হৈছে খুবেই ধুনীয়া এটা জোৰা হয় আৰু খুব ৰিজনেবল প্ৰাইজত আপোনালোকে পাই আছে এইকেইটা থাকিব সাইড পাৰি কেইটাও ধুনীয়া হয় তিনিটা কালাৰ কম্বিনেশ্যন মিলাই পেলাই কৰা হৈছে এয়া চাদৰখন লৈ দেখুৱাই দিছো এবাৰ দেখুৱাই দিছো ইয়াৰ মেখেলাখন এয়া চাওক এইখন হ'ব মেখেলা মাত্ৰ 600ত খুব ধুনীয়া এটা প্ৰিমিয়াম কোৱালিটিৰ পাৱাৰলুমৰ আপোনালোকে মিক্স পাতৰ জোৰা পাই আছে ব্লাউজ পিচটো থাকিব হেভি এইটো হ'ব ইয়াৰ ব্লাউজ পিচ ইয়াৰ লগত এটা খুব ধুনীয়া ব্লাউজ পিচো আপোনালোকে পাই আছে এবাৰ দেখুৱাই দিছো হ্যান্ডলুম কেঁচা পাতৰ খুব ধুনীয়া চাদৰ কেইখনমান ইয়াৰে বহুত কেইখন ষ্টক মই আনিছিলো বহুত কেইখন চেল হৈ গ'ল এতিয়া মোৰ ওচৰত থকা কেইখন দেখুৱাইছো এয়া কেঁচা পাতৰ চাদৰ হয় খুব ধুনীয়া বৰ্তমান যেহেতু কেঁচা পাতটো ট্ৰেন্ডিঙত চলি আছে কেঁচা পাতৰ জোৰাবিলাক খুব চলে এতিয়া এয়া আঁচলৰ ভাগত আমি গ্ৰীণ আৰু অৰেঞ্জ কালাৰৰ সূতা ৱৰ্ক কৰিছো বাকি অল ওভাৰ চাদৰখনত এনেকুৱাকে কেইবাটাও কালাৰ মিলাই পেলাই মাল্টি কালাৰৰ সূতা ৱৰ্ক আছে এয়া আৰু যিকোনো জোৰাৰ লগত আপোনালোকে এনেকুৱা চাদৰবিলাক ল'ব পাৰে ইয়াৰে কালাৰ অপশ্যন দেখুৱাই দিছো এইটো এটা কালাৰ অপশ্যন আছে আৰু যি কালাৰ অপশ্যন আছে মই সাইডত আপোনালোকক ফটো লগাই দিম তাৰ পৰা আপোনালোকে চুজ কৰিব পাৰে বা বেলেগ ভিডিও আপোনালোকে পাব এনেকুৱা চাদৰৰ লগত আপোনালোকে যদি বিচাৰে মেখেলাও ল'ব পাৰিব এয়া হৈছে হ্যান্ডলুমৰ মেখেলা হ্যান্ডলুম মিক্স পাতৰ মেখেলা হয় এয়া এনেকুৱা ধৰণৰ এটা পাৰিৰ নিচিনাকে ফুল থাকিব মেখেলাখনত বাকি মেখেলাখন সিম্পলত থাকিব এয়া আপোনালোকে বিচাৰিলে ল'ব পাৰিব চাদৰখন হৈছে 650 আৰু মেখেলাখন থাকিব 550 আপোনালোকে ধুনীয়াকে জোৰা বনায়ও ল'ব পাৰে বা সিংগলকেও বাই কৰিব পাৰে ইয়াৰ কালাৰ অপশ্যন আছে এয়া ব্লেকত এটা আছে ৰেডত এটা আছে ইয়েলোত এটা আছে আৰু পিংকত এটা আছে হ্যান্ডলুম সেমি পাতৰ এটা খুব ধুনীয়া জোৰা দেখুৱাই দিছো এয়া চাব পাৰে লাইট ব্লু আৰু ডাৰ্ক ব্লু ৰয়েল ব্লু কম্বিনেশ্যনত কৰা হৈছে এই জোৰাটো আঁচলৰ ভাগত এনেকুৱাকে কন্ট্ৰাষ্ট ৰখা হৈছে আৰু খুব ধুনীয়াকে ডাঙৰ সাইজৰ সিলভাৰ গুণা আৰু গোল্ডেন গুণা ইউজ কৰি পেলাই বুটাৰ কাম কৰা হৈছে খুবেই বেছি ধুনীয়া হয় আৰু এইখন হ'ব মেখেলা
এয়া চাই লওক যথেষ্ট ওপৰলৈকে মেখেলাখনত কাম কৰা হৈছে আৰু এইটো থাকিব ব্লাউজ পিচটো আমি চেমি হেভি ৰাখিছো খুব ধুনীয়াকে গল্ডেন গুণা ইউজ কৰি পেলাই লাইট গ্ৰীণ আৰু পিংকৰ সূতা ৱৰ্ক কৰা হৈছে চাদৰখন দেখুৱাইছো যথেষ্ট ধুনীয়া এনেকুৱা কালাৰৰ যোৰাবিলাকো চব স্কিন টনৰ মানুহে পিন্ধিব পাৰে যিহেতু বডিটো লাইট আছে চাদৰখনৰ আৰু বডি তেনেকুৱাকে চিলভাৰৰ স্মল চাইজৰ বুটাৰ কাম কৰা আছে দুটা গুণা ইউজ কৰি পেলাই খুবেই বেছি ধুনীয়া এটা যোৰা হয় আৰু এইকেইটা থাকিব সাইড পাৰি কেইটাও খুব ধুনীয়া হয় চিম্পলত ৰখা হৈছে সাইড পাৰিটো গোল্ডেন গুণাৰ কাম কৰা আছে এই যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকাত যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব এটা খুব ধুনীয়া এচি কটন যোৰা দেখুৱাই দিছো চিম্পলত বিৰাতে ধুনীয়া হয় আঁচলটো এনেকুৱাকে য়েলোত কাম কৰা হৈছে আৰু বডিটো গ্ৰে কালাৰত আছে বাকি য়েলো কালাৰত ধুনীয়াকে স্মল সাইজৰ বুটাৰ কাম কৰা হৈছে চাব পাৰে খুব ধুনীয়া চিম্পলত এটা ধুনীয়া যোৰা হয় যেহেতু সকলোৱে দামী বা হেভি যোৰাবোৰ ল'ব নোৱাৰে তেওঁলোকৰ বাবে এনেকুৱা যোৰাবিলাক খুব ভাল হয় আৰু এইকেইটা থাকিব সাইড পাৰি কেইটাও চিম্পলত ৰখা হৈছে আৰু এইবাৰ দেখুৱাই দিছো ইয়াৰ মেখেলাখন এই যোৰাটো আপোনালোকে মাত্ৰ 900ত ল'ব পাৰিব খুব ধুনীয়া এটা এচি কটন প্লাস পলিপাত হেণ্ডলুমৰ যোৰা হয় সফট মেটেৰিয়েল হয় হালত বোৱা যোৰা আপোনালোকে চাব পাৰে বেক সাইডটো চালে নিশ্চয় গম পাব হালত বোৱা যোৰা হয় এখন থাকিব মেখেলা মাত্ৰ 900ত খুব ধুনীয়া যোৰা পাই আছে আৰু দেখুৱাই দিছো ব্লাউজ পিচটো ইয়াৰ ব্লাউজ পিচটো আছে চিম্পলত এইটো থাকিব ব্লাউজ পিচত জাষ্ট এটা সাইড পাৰিৰ কাম কৰা হৈছে